হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ নিশ্চয় ভালেই, মোৰো ভালেই। ইমান দিন ভিডিঅ' দিয়া নাই, আজি আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আহি গ'লোঁ। ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰ এক্সামো চলি আছিলে ফাইনেল ইয়াৰৰ, আৰু ভিডিঅ' নকৰিলোঁ। তাৰপিছত আজিৰ ভিডিঅ'টো শেষলৈকে চাওঁ বুলি আশা ৰাখিছোঁ আপোনালোকৰ আগত। এইটো চাইছেই, এটা জ'মেটোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ভাইটি আৰু মই, ভেজ থালি। এইটো চাইছেই, এতিয়া মই খুলি ল'ম। ভাইটিয়ে মানে কৈ আছিলে কিবা অৰ্ডাৰ দি পাছত দি দিলোঁ অৰ্ডাৰ। যিমান ভাল ভাবিছিলোঁ সিমান ভাল নহ'ল, আৰু হ'লেও খাব পাৰি। আৰু এইটো চাইছেই, দুটা আনিছিলোঁ। এইটো ভাইটিয়ে আৰু মই খালোঁ, আৰু ডাঙৰ ভাইটিৰ কাৰণে থৈ দিছিলোঁ। সি কয় মোৰ কাৰণে এইবিলাক অৰ্ডাৰ দি মোক খাবলৈ দিছা। এইটো চাওক, মই অলপ ধুনীয়াকৈ সজাই লৈছিলোঁ আপোনালোকক দেখুৱাম বুলি। এইটো চাইছেই, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছোঁ, আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। এইটো চাইছেই, ভেজ থালিটো কাৰ ভাল নালাগে। আকৌ ভাইটিক দেখুৱাব বিচাৰিছোঁ, কয় মই টকলা, মোক নেদেখাবা। অলপকৈ দেখাই দিছোঁ, খাই আছে। আকৌ কৰিম বুলি ভাবিছিলোঁ, নিদিলে, ভিডিঅ'ত কৰিবলৈ নিদিলে। এইটো চায়ে খাওঁ লাগিছে ন। এইটো চাওক, চব আছে। চাটনি মানে মোৰ ভাল লগা বস্তুখিনি আছিলে ঠিকেই। তাৰপিছত মই তাঞ্জাক লৈ গুচি গৈছিলোঁ। আমাৰ ঘৰত বানপানী হৈ আছে চাইছেই। আমাৰ ঘৰতো উঠা নাই, বাউণ্ডাৰী চাৰিওফালে আছে, ৰাস্তাটো চাইছেই একদম সাগৰ হৈ আছে। আৰু এইফালে কাষৰ ঘৰতো পানী উঠিছেই। আৰু এতিয়াতো গোটেই জেগাতেই বানপানী বুলি চিঞৰ বাখৰটো চলিয়ে আছে। আমাৰতো বহুত ভালেই, বেলেগৰ বহুত লোকচানো হৈছে চাগে। এইটো চাইছেই, আৰু কিনকিনীয়া বৰষুণো দি আছে। এইবুলি অলপ ওলাই আহিছিলোঁ তানিশাক লৈ, যে চাওঁ কিমান পানী হৈছে, আৰু এইটো কমিবলৈতো কেইদিনমান লাগিবই। তাৰপিছত মই ঘৰত কালি গৈছিলোঁ, গৈ এইখিনি অলপ কাম বন আছিলে সেইখিনি কৰি থৈ আহিলোঁ। আৰু ঘৰত মানুহ নাথাকিলেতো জানেই কেনেকুৱা অৱস্থা হৈ থাকে। আৰু এতিয়া মই কাম কাজ কৰি এতিয়া আকৌ মা ঘৰত যাবলৈ ৰেডি হৈ আছোঁ। এইটোতো টান টোপোলা বান্ধি ল'লোঁ, আৰু এইটো অলপ আপোনালোকক ৱেডাৰটো দেখাই দিছোঁ। চাইছে কেনেকুৱা ডাৱৰীয়া বতৰ। হ'লেও যামগৈ, ভাল নালাগে অকলে। আম্মা যিহেতু নাই, আম্মা নগাঁও গৈছে ফুৰিবলৈ, আৰু মিষ্টাৰো নাই, ডিউটি গ'ল। এইফালে চাওক, বগলীখিনি চাইছে কি ধুনীয়াকৈ খাই আছে মাছ। আৰু এতিয়া মই ওলাই ল'ম। গছত এটা কোমোৰাও আছিলে, গেলিলেই নে ভালেই আছে নাজানো। ভাবিছোঁ আম্মা আহিলেই পাৰিম। আৰু জলকীয়া গছজোপা চাওক কেনেকুৱা মৰি গ'ল, বহুত জলকীয়া আহিছিলে। আৰু এতিয়া চাই থাকোঁ ভিডিঅ'টো। এইটো মই এতিয়া তলা মাৰি ল'ম। আৰু মা ঘৰত আহি পাই গ'লোঁ। ইয়াকে দি টোপোলাখিনি অনালোঁ। এতিয়া মধুৰি খাম। তাক কৈছোঁ মধুৰি পাৰি দিবলৈ। এতিয়া দুটা ডাঙৰ হৈছে বাৰু, সেই দুটাই পাৰিবলৈ দিছোঁ। আৰু চাইছেই, গছটো বহুত সৰু, মানে মিহি হয়। গছটো ডাঙৰেই, কিন্তু ডালখিনি মিহি, ভয়ো লাগিছে, উঠি আছে সি। বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড দি আছোঁ। আপোনালোকে সকলোৱে আকৌ আগৰ নিচিনা মৰম দিব বুলি ভাবিছোঁ। এইটো চাব ভিডিঅ'টো। আৰু বানপানী গানটো আকৌ গুচি আহিলোঁ দেখিলেই। আৰু গাটো ইমান ভাল নাছিলে, ভিডিঅ' কৰাৰ মনো নাছিলে, সেইকাৰণে ভিডিঅ' বনোৱা নহ'লে যেনেকুৱাই পৰিস্থিতি নহওক ভিডিঅ' বনালোঁ হয়। কেতিয়াবা নিজকো অলপ ফ্ৰী টাইম দিব লাগে। আৰু সেইফালে চাব, তানিশাই মধুৰি খাই আছে, পাৰা আৰু তাৰ খোৱা ষ্টাৰ্ট। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু আজিলৈ আহিছোঁ, তেন্তে লগ পাম আন এটি নতুন ভিডিঅ'। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই বাই।